গাইছ নতুন ব্লগলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া বেছি দেৰি কৰি নাথাকোঁ মোৰ লগৰ এটা আহিছে তাহালৰ গাড়ীত গৈ লওঁ আৰু আপোনালোকক পিছৰ কাহিনীটো পিছত ক'ম ব'লক গাইছ আৰু গাইছ কাহিনীটো এনেকুৱা হ'ল কি মই প্ৰথম জিমত আছিলোঁ আজি জিমত অলপ ডেড লিফ্ট ছেশ্যন এটা আছিলে সেইকাৰণে বহুত দেৰি হৈ গ'ল 12টামান প্ৰায় বাজি গ'ল আৰু তাৰপিছত ইহঁতে মোক পটককৈ ফোন কৰিবলৈ কৈ দিলে কি ওলাই আহ আৰু মই খাবলৈ নাপালোঁ ডাইৰেক্ট ওলাইহে আহিছোঁ চাওঁ এতিয়া ৰাস্তাত কি হয়গৈ আজি ক'লৈ যাওঁ আপোনালোকক কৈ থাকিম ব'লক আৰু গাইছ এইখিনি মোক খুব বেছি ভোক লাগিছিলে মই মাইনা ফাষ্ট ফুড আহি পেলাই কিবা এটা বোলো খাই লওঁ আৰু তাহাঁতি গাড়ীখন গৈ পেলাই তাত পাৰ্ক কৰিছেগৈ আৰু চাওঁ ব'লক আপোনালোকে দেখাই থাকিম এইকেইটা চিকেন ফ্ৰাইড ৰাইচটো খাই লওঁ আপোনালোকে লগ পাইছোঁ ৰ'ব আৰু গাইছ এই জাষ্ট ওলালোঁ মাইনা ফাষ্ট ফুডৰ পৰা আৰু গোটেইখিনি মানুহ আহি গ'ল এতিয়া অলপ এডজাষ্ট কৰিবলৈ দিগদাৰ হ'ব পাৰে তেওঁ বুলি আমি এডজাষ্ট কৰি ল'ম চাপি যোৱা দীপটো আনিছোঁ তেন্তে ব'লক গাইছ এখন মাৰি পেলাওঁ যাব লাগে গাইছ ব'লক
সৰু একদম শ্বৰ্ট ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বুলি আশা ৰাখিলোঁ পুনৰবাৰ নেক্সট ব্লগত লগ পাম বাই বাই